জনাব। ওই প্রথমে প্রণাম মাজু কৈছে কিন্তু দেই
আজয় গুতে 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 গিরিবর গুতে গুতে গিরিবর মন আজয় হাত দিলাই ইয়াৰ পাছৰ পদধূলি মিলিজুলি জেং বিহুদল পেলি আছো সাধু হ'বৰ কাৰণে তাৰ পাছত সেউজ পৰিয়াল জেং বিহুদল গৰু ধোৱা নদী তেখেতসকলক সাজু হৈ থাকিবলৈ ইয়াৰ পাছৰ পদধূলি মিলিজুলি জেং বিহুদল পেলি আছো তেখেতসকলক সাজু হ'বৰ কাৰণে অনুৰোধ জনালো আৰু যদিও ঘোষণা কৰা হৈছিল হেলেনগুৰিৰ দলটিক কণ্টেক অপেক্ষা কৰিবৰ বাবে পৰিচালনা সমিতিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনালো অনুৰোধ জনাইছো ইয়াৰ পাছৰ মিলিজুলি জেং বিহুৰ দলটি আগন্তুকৰ কাৰণে ইয়াৰ পাছত সেউজ পৰিয়াল জেং বিহুৰ দল গৰু ধোৱা নদী তেখেতসকলো সাজু হ'বৰ কাৰণে অনুৰোধ জনাইছো মিলিজুলি জেং বিহুদল পেলি আছো তেখেতসকলক সাজু হ'বৰ কাৰণে আৰু বিষয়ববীয়াসকলে তেখেতসকলক আদৰণি জনাবলৈ অনুৰোধ জনাইছো পৰম শ্ৰদ্ধাভাজন সাংস্কৃতিক ৰাইজ অকণমান ধৈৰ্যৰে আলোচনা উপভোগ কৰক আমি গৰু ধোৱা বিহুদলটিক অকণমান ধৈৰ্য সহকাৰে অনুষ্ঠান
মই ৰ'বলৈ অনুৰোধ জনালোঁ উদযাপন সমিতিৰ তৰফৰ পৰা দল বিশেষ নাই আৰু গতিকে অকণমান ধৈৰ্য ধৰক ইমানখিনি ধৈৰ্য ধৰিলে আমি উদযাপন কমিটিৰ তৰফৰ পৰা আপোনালোকক পুনৰ অনুৰোধ জনাইছোঁ